Asam Pakas Nyal Dorsa ko joto ko sagun jar Gosaigaon khon inge Aniraj Hembrem Gosaigaon College Student Union ko tihin nuku rally ko uduk kona cheyet ko uduk kona oda Gosaigaon Anchulik ren ge All Santal Student Union Assurance Secretary Edward Hembrem nyam kada to nui kuli dikna cheyet nuku Gosaigaon College ren noa rally ko uduk kona to Asam Pakas Nyal Dorsa ko bada chu bekne Gosaigaon Anchulik ren Secretary Edward Hembrem kuli dikna cha gongke ama aprum tam do Inya nyutum do Edward Hembrem ing Gosaigaon Anchulik ren Secretary gnai acha tihin je noa nuku Gosaigaon College ren chera ko rally da Noa Gosaigaon College noa khate rally na miten masoy do miten student adi ochlin baka de men kade ar emotional hoy belak mil ke dia to ona khatir noa jinis yukna ar miten student do chumta masoy do bhagwan men ko manai ko nito na bhagwan ra riti niwas ge ar by product na se ai by na to nui mahasoy do laha hon noka record mena ase noa Gosaigaon College re se noa ye bisay tem che mai kya laha hoya pasat ala menkan ne yo thobin ba to mite katha na noa jete nui teacher Janal Abedin sir uni jete noda khoi strict ade jura ar adi sra proshashan bibhag selekte arrest jura to ape thir dol sangothon re mena pe nui Abedin Ali lagi jahana che byabastha pe hataw koda ala noa lagi adi byabastha kuthul byabastha ye college student saltele ye dauka ar ale memorandum le ema ar ona khatir te SDO into civil la hoy na ar onas memorandum em salate uni adi 6 घंटा bhitor re arrest jura ar noa college khoi arrest kade jura চাব যে যিজন ছাৰে কৈছে এই ঘটনাটো ইমান জঘন্য ই আমাক ভাবিব নোৱাৰোঁ আৰু নেক্সট আৰু কৈছে ই বেলেগ ষ্টুডেণ্টৰ লগত কিন্তু ই পূৰ্ণ আছিল সেইকাৰণে একো কৰিব পৰা নাই কিন্তু ইয়াতে ৰেকৰ্ড কৰিছে ছোৱালীজনে অলপ বুদ্ধি আছে সেইকাৰণে কৈছে আৰু আমাৰ লগত জনাইছে ই কান্দি কান্দি ইয়াত দেউতা আহি কৈছে আমাৰ লগত যে আপোনালোকৰ ওচৰত মই ছোৱালীটোক পঠাই দিছোঁ আপোনালোকে আছে কিন্তু এনেকুৱা হ'ব মই ভবা নাছিলোঁ সেইকাৰণে আমালোকে ইউনিয়ন তৰফৰ পৰা ইয়াক ৰাষ্টিগেট কৰিব লাগে আৰু ইমিডিয়েটলি ইয়াক এৰেষ্ট কৰি উচিত শাস্তি দিব লাগে আৰু এইটোৱে আমালোকে ইউনিয়ন কমিটিৰ পৰা বিচাৰোঁ আজি দেখা গৈছে যে আপোনালোকে গোসাইগাঁও আৰক্ষীক এফআইআৰ দাখিল কৰিছে ইয়াৰ পিছত আপোনালোকে গোসাইগাঁও টাউনত ধৰ্ণা কাৰ্যসূচী পালন কৰিছে এই ক্ষেত্ৰত SDO বা IC ছাৰে কি আপোনালোকে জনাইছে আপোনালোকে এইটো মানে আশা দিছে যে ই এৰেষ্ট কৰিব আৰু ই বেল নাপাব কেতিয়াও আৰু ইয়াক কলেজৰ পৰা ৰাষ্টিগেট কৰিবই নহ'লে ইয়াৰ পৰা চাকৰি ৰাখি ইয়াৰ ৰিজন দিব যোন এৰেষ্ট কৰিব নোৱাৰে তাৰে চাকৰি পৰা ৰিজন দি দিব আৰু এইটো যি নকৰে তেনেহ'লে আমাৰ ষ্টুডেণ্টৰ তৰফৰ পৰা আমালোকে কলেজ বন্ধ কৰি দিম ক্লাছ নকৰিম কলেজত গৈ যাম ধৰ্ণা আমাৰ এতিয়া চলি থাকিব যেতিয়ালৈকে এৰেষ্ট নকৰে ইয়াক আৰু আমালোকে এইটো লাগিবই আমাক এইটো ডিমাণ্ড আমালোকৰ এইটো ষ্টুডেণ্টৰ লাভৰ লগত জড়িত হৈ আছে এজনৰ লগত পিছত বেলেগৰ লগতো কৰিব পাৰে সেইকাৰণে আমালোকে এইটো এৰেষ্ট কৰিব লাগিব আৰু ৰাষ্টিগেট কৰিব লাগিব আজি আপোনালোকৰ মাধ্যমেদি মই জনাবলৈ মানে চেষ্টা কৰি আছো যে এইখন কলেজ যেটো কলেজৰ সন্মুখত আজি আমি মানে ৰখি এটা বাইট দি আছো এইখন কলেজ বহুত পূৰ্বৰে কলেজ ঐতিহাসিক ইয়াৰ মানে ৰেকৰ্ড আছে মানে হু নাম আছে এইখন কলেজৰ আৰু এইখন কলেজৰ অধ্যাপক জয়নাল আবেদিন ইংৰাজী বিভাগৰ অধ্যাপক আপোনালোকে জানে যোৱাকালি তাৰ এটা অডিও মেছেজ এটা ভাইৰেল হৈছে সেই অডিও মেছেজটোত আছিল যে তাৰেই মানে শিক্ষয়িত্ৰী এটা ছাত্ৰীক এজনী ছাত্ৰীক হি মানে অশ্লীল মন্তব্য কৰিছে আৰু ছাত্ৰীজনীক মানে বহুত বেয়া ধৰণৰ প্ৰস্তাৱ দিছে আৰু ছাত্ৰীজনী মানে এইটো বিষয়ত ছাত্ৰীজনী মেণ্টেলি মানে বহুত টেম্পাৰ হৈছে বা মেণ্টেলি হি ভাগৰি গৈছে তো আজি আপোনালোকৰ এই প্ৰেছৰ মাধ্যমেদি মই কলেজৰ গভৰ্নিং কমিটিত মানে আমি আপিল কৰিম যে এই জয়নাল আবেদিনক যেন আগন্তুক দিনত তাক আৰু ইয়াতে শিক্ষকতা কৰিব নিদিয়ে তাক ইয়াতে মানে প্ৰফেছৰৰ পৰা তাক বহিষ্কাৰ কৰিব লাগে আৰু দ্বিতীয়ত এই জয়নাল আবেদিনৰ মানে যেটো উচিত শিক্ষা দিব লাগে তাৰ শিক্ষা দি মানে আমাৰ পূৰ্বৰ এনেকুৱা ধৰণৰ ঘটনা যেন আৰু বিগত দিনত কোনেও কৰিবলৈ সাহস নাপায় তাৰ এটা নজিৰ ৰাখিব লাগে আৰু মানে আমি প্ৰচেছ টু প্ৰচেছ আমি প্ৰাইমাৰীভাৱে এতিয়া মানে আমি গোসাইগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল মানে কৰিব এই ছোৱালীজনীয়ে ভুক্তভোগী ছোৱালীজনীয়ে তাৰ দ্বিতীয় মানে যেটো আমাৰ পন্থা হ'ব আজি আমি যৌথভাৱে আজি আমি বাঙালী জনমুক্তি বাহিনী ইয়াতে আমাৰ আছু আঞ্চলিক আছে ইয়াতে BTR ফেডাৰেশ্যন আছে আমি যৌথভাৱে যিকোনো ধৰণৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ম সামাজিক মাধ্যমত আৰু আমি গণতান্ত্ৰিকভাৱে আমি এই জয়নাল আবেদিনক এইখন কলেজৰ যেন আৰু
মানে প্ৰফেচাৰ কৰিব নোৱাৰে, তাক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। কলেজৰ গভৰ্ণিং কমিটিটো আমি এপিল কৰিম আৰু আইনৰ মানে প্ৰশাসনৰ মুৰব্বীসকলৰ লগত আমি ইতিমধ্যে বহিম। তো এইখিনি আপোনালোকৰ মাধ্যমেদি আমি সমাজত এটা মেছেজ দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ মানে মানসিকতা, এনেকুৱা ধৰণৰ অশ্লীল মানসিকতা থকা ব্যক্তিক যেন সমাজে কোনেও প্ৰশ্ৰয় নিদিয়ে। ইয়াৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসীক আমি আহ্বান কৰিম। বিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জয়নাল আবিদিনৰ এটা ছাত্ৰীলৈ পঠোৱা অশ্লীল অডিঅ' বাৰ্তা যোৱাকালিৰ পৰা বিভিন্ন মাধ্যমযোগে ভাইৰেল হৈছে। এই ক্ষেত্ৰত আমি গোসাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি প্ৰশাসনৰ ওচৰত দাবী জনাব বিচাৰোঁ তেখেতক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগে, লগতে ভুক্তভোগী ছাত্ৰীগৰাকীক ন্যায় দিব লাগে। কিয়নো এজন শিক্ষকে ছাত্ৰীলৈ এই ধৰণৰ অশ্লীল প্ৰস্তাৱ প্ৰেৰণ কৰিব, সমাজত এইটো কিহৰ বাৰ্তা যায়? আৰু লগতে তেখেতক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। মহাবিদ্যালয় কৰ্তৃপক্ষলৈ আমাৰ এটাই আবেদন, তেখেতক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে বা বৰ্খাস্ত কৰিব লাগে, যাতে অনাগত দিনত এই ধৰণৰ আৰু মানে কৰ্মকাণ্ড যাতে নহয় তাৰ প্ৰতি সজাগ হ'ব লাগে। যদি নহয় আমি গোসাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু ছাত্ৰ সমাজ যাতে ৰাজপথলৈ ওলাই আহিব নালাগে, সময় থাকোঁতে পদক্ষেপ ল'ব লাগে। ধন্যবাদ। ইয়াৰ পূৰ্বেও তেনেকুৱা ঘটনা ঘটিছিল, বিভিন্ন হেৰিৰ যোগে তেওঁ মানে হাৰি গৈছিল। এইবাৰ যাতে তেওঁ মানে সুৰুঙা নাথাকে, হাৰি যাব নোৱাৰে, তাৰ প্ৰতিও আমি সতৰ্ক দৃষ্টি ৰাখিব লাগিব। ধন্যবাদ। যিটো গোসাইগাঁও কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক জয়নাল আবিদিন, তেখেতৰ যিটো এটা অডিঅ' পোষ্ট ওলাইছে, এই অডিঅ' পোষ্টৰ কাৰণে সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ধিক্কাৰ জনাইছে আৰু লগতে তাক উপযুক্ত শাস্তি দিব লাগে। লগতে তেওঁ খালি এইটো ঘটনা নহয়, বিভিন্ন ছাত্ৰীসকলক অশ্লীল মন্তব্য কৰি থাকে আৰু সদায় অশ্লীল ইংগিত দি থাকে। তেখেতৰ লগত যদি পিকনিকত যাব নোৱাৰে কোনো ছাত্ৰীয়ে, তেখেতৰ বোলে যিটো মাৰ্ক, সেই মাৰ্কটো বোলে সি কৰ্তন কৰে, এনেকুৱাও আমি শুনি পাইছোঁ। ইয়াৰ আগতেও গোসাইগাঁও কলেজেৰে এজন অধ্যাপিকাৰ লগতো এটা অশ্লীল ব্যৱহাৰ কৰিছিল, সেইটোও সমাধান হৈছিল। কিন্তু এই ক্ষেত্ৰত কালিৰ যিটো ঘটনা, এই ঘটনাৰ পৰা তেওঁ যাতে মুকলি যাব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰিব লাগে, নহ'লে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। অতি সোনকালে তাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁ শিক্ষকৰ নামত এজন কলংক, তেওঁ যাতে কোনো শিক্ষকতা কৰিব নোৱাৰে তাৰ এটা ব্যৱস্থা ল'ব লাগে কলেজ কৰ্তৃপক্ষই। Assam Focus.